নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ আসামিজ সাবজেক্টৰ চেপ্টাৰ সমূহৰ প্ৰশ্ন উত্তৰ সমূহ আৰু আজি আমি চেপ্টাৰ 2 অসমত মহাত্মা গান্ধীৰ পুন প্ৰথম পদাৰ্পণ নামৰ যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আগতে আমি চেপ্টাৰ 1ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, গতিকে হেতু ভিডিঅ' চোৱা নাই যদি তোমালোকে চাই লবা, লিংকটো মই ডেসক্ৰিপচন বক্সত আৰু এণ্ড স্ক্ৰিনত লগাই দিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলা। ক অতি চমু প্ৰশ্ন বুলি দিছে, এই সমূহত 1 নম্বৰকে থাকে 1 মাৰ্ককে থাকে, ঠিক আছে। গতিকে প্ৰথমটো প্ৰশ্ন দিছে তোমালোকক, অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। এই পাঠটো ক'ৰ পৰা লোৱা হৈছে সুধিছে। এই পাঠটো ক'ৰ পৰা লোৱা হৈছে? এই পাঠটো লোৱা হৈছে পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ আত্মজীৱনী মোৰ সোঁৱৰণিৰ পৰা সংগ্ৰহ কৰা হৈছে বা মোৰ সোঁৱৰণিৰ পৰা এই পাঠটো লোৱা হৈছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। মহাত্মা গান্ধীয়ে 1921 চনৰ 21 আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। তেওঁ অসমলৈ প্ৰথমবাৰৰ বাবে কেতিয়া আহিছিল? 1921 চনৰ 21 আগষ্টত। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা, পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণি। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে আগৰৱালা পকী ক'ত অৱস্থিত। উত্তৰ তোমালোকে লিখিব পাৰা, আগৰৱালা পকী তেজপুৰত অৱস্থিত। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, গান্ধীজীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা। কোন আছিলে? তেওঁ আছিলে আমাৰ পদ্মনাথ গোহাঁই বৰুৱা, ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত তোমালোকৰ চমু প্ৰশ্ন 2 বা 3 নম্বৰকৈ থাকে, ঠিক আছে। প্ৰথমটো দিছে চমু প্ৰশ্নৰ, পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা। পদ্মনাথ গোহাঁই বৰুৱা দেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখিব দিছে, বুঢ়া আৰু তেতন তামুলী। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, পদ্মনাথ গোহাঁই বৰুৱা দেৱে সম্পাদনা কৰা 3খন আলোচনীৰ নাম লিখা। তোমালোকে লিখিব পাৰা উত্তৰত বিজুলী, আসাম বন্তি, উষা। এই 3খন পদ্মনাথ গোহাঁই বৰুৱা দেৱে সম্পাদনা কৰা আলোচনী হয়। 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা 3খন গ্ৰন্থৰ নাম লিখা। তোমালোকে উত্তৰত লিখিব পাৰা, পদ্মনাথ গোহাঁই বৰুৱা দেৱে ৰচনা কৰা 3খন গ্ৰন্থৰ নাম হ'ল শ্ৰীকৃষ্ণ, ভানুমতী আৰু লহৰী। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল। উত্তৰত তোমালোকে লিখিবা, মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ডিয়েৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত উকাকৈ অকল ইয়ৰ বুলি চিঠিখনত লিখিছিল। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি উল্লেখ কৰা দুগৰাকী স্বাধীন যোদ্ধাৰ নাম লিখা। উত্তৰত তোমালোকে লিখিব পাৰা, অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীন যোদ্ধাৰ নাম হ'ল তৰুণৰাম ফুকন আৰু পদ্মনাথ গোহাঁই বৰুৱা। তৰুণৰাম ফুকন দেই, তৰুণৰাম ফুকন, ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। তোমালোকৰ চমু প্ৰশ্ন উত্তৰ শেষ। এতিয়া আছে দীঘল প্ৰশ্ন। গতিকে দীঘল প্ৰশ্ন, প্ৰথমটো প্ৰশ্ন তোমালোকক দিছে, পদ্মনাথ গোহাঁই বৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল। উত্তৰত তোমালোকে লিখিবা যে গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহু দিনৰ পৰাই গোহাঁই বৰুৱাই শুনি আছিল। দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগৰ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা ভক্তি গোহাঁই বৰুৱাক অন্তৰত উপচি পৰিছিল। আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতৰ অশেষ প্ৰশংসা কৰিছিল। সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈ ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঁই বৰুৱা স্তম্ভিত হৈছিল। ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসী উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতিকৰ কাৰ্যত আত্মনিয়োগ কৰে।
সেয়েহে গান্ধীজীয়ে গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে। সেই পত্ৰত গভৰ্ণৰ জেনেৰেলক ডিয়েৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত উকাকৈ অকল ইয়ৰ বুলি লিখা কথাবোৰে গোহাঁই বৰুৱাক বিস্ময়ত পেলাইছিল। গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঁই বৰুৱাই উদ্ৰিকভাৱে বাট চাই ৰ'ল। ঠিক আছে, তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি পঢ়ি দিওঁতে, আৰু বুজি পাইছানে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাবা, আৰু ভিডিঅ'সমূহত এটা লাইক কৰি আমাক উৎসাহিত কৰিবা, আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল নটিফিকেশ্যন বেলটো অন কৰি থ'বা, যাতে আমি ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে তোমালোকে পোৱা। আৰু এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ ব'লা। 2 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ তোমালোকে লিখিব পাৰা। ভাৰতবৰ্ষৰ স্বাধীন সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে 1921 চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। 21 তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। সেইদিনা ৰাতিপুৱা প্ৰায় 9:30 বজাত গান্ধীজীৰ জাহাজখন তেজপুৰ ঘাটত ৰ'ল। পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীজীৰ সম্ভাষণ যাচিলে। গান্ধীয়ে গোহাঁই বৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকিজা জলপানেৰে আপ্যায়ন কৰিলে। কিছু সময়ৰ পিছত গান্ধীজীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় ল'লে। ঠিক আছে, ইয়াতে কিছুমান টাইপিং মিষ্টেক হৈ আছে, মই কৈয়ে দিছোঁ, সেইখিনি তোমালোকে শুদ্ধ কৰি ল'বা। যেনেটো 3 নম্বৰ প্ৰশ্নটোত তোমালোকে সুধিছে গান্ধীজীৰ আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা। তুমি নিজে কি বুজি পাইছা তাৰ ওপৰত লিখিব দিছা, সেইটো তোমালোকে বনাই পেলাই লিখিব পাৰা। তথাপিতো মই এইখিনি কৈ দিছোঁ, তোমালোকে নিজে বনাই লিখিবা, বনাই লিখিলে বহুত ভাল হয়। ঠিক আছে, 1921 চনৰ 21 আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঁই বৰুৱাই তৎক্ষণাত জাহাজত উঠি গান্ধীজীৰ ওচৰ চাপিলে দেই। এইকণতে গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকন আহিছিল। তৰুণ ফুকন বুলি লিখা হৈছে, টাইপিং মিষ্টেক হ'ল, তৰুণৰাম ফুকন। ফুকনে গান্ধীজীক তেজপুৰৰ আগৰনুৱা দেশহিতৈষী অসমীয়া নেতা ৰায়চাহাব পদ্মনাথ গোহাঁই বৰুৱা বুলি পৰিচয় কৰাই দিলে। শুনিয়ে গান্ধী জিকাৰ খাই উঠিল, ক'লে যে আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। ফুকনে তেতিয়া বুজাই ক'লে যে গোহাঁই বৰুৱা যদিও চৰকাৰী কৰ্মচাৰী, তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীজীয়ে ক'লে, যি হওক, আশা কৰোঁ খিতাপৰ কিৰিটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন। তেতিয়া গোহাঁই বৰুৱাই মূৰ দোৱাই সৈমান হ'ল। পদ্মনাথ গোহাঁই বৰুৱাদেৱে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে, আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশী নেন বুলি সোধাত পদ্মনাথ গোহাঁই বৰুৱাই উত্তৰ দিলে, সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে। তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। এইদৰেই দুয়োজনৰ মাজত ভাৱৰ আদান প্ৰদান চলিছিল। ঠিক আছে, পিছৰ প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক'ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা। উত্তৰ তোমালোকে লিখিব পাৰা। 1921 চনৰ 21 আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল, তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে আগৰৱালা পকীৰ সন্মুখত সন্ধিয়া 7 বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা শতৰঞ্চি, ত্ৰিপাল, নগাধাৰী পাৰি মজলিছ বৈঠক পতা হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে হাতে যথাযোগ্য ঠাইত আসন লৈছিল। মজলিছত কিন্তু গোহাঁই বৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেঞ্চনীয়া, গভৰ্ণমেণ্ট খিতাপধাৰী লোকে অংশগ্ৰহণ কৰা নাছিলে। 5 নম্বৰ প্ৰশ্নটো চাওঁ, আৰু এইটো আজি শেষৰটো প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা। উত্তৰ তোমালোকে লিখিব পাৰা। গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজ ঘাটত নমাৰ পিছত মিষ্টাৰ ফুকনে গোহাঁই বৰুৱাক তেজপুৰৰ আগৰনুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। তেতিয়া মিষ্টাৰ ফুকনে গান্ধীজীক বুজাই কৈছিল যে ৰায়চাহাব খিতাপধাৰী গোহাঁই বৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে। ৰায়চাহাব খিতাপটো কোনে দিছিলে? তেওঁক
চৰকাৰে দিছিলে হয়নে তথাপিতো তেওঁ কি কৰে বুলি কৈছে যে ৰাইজৰ কাৰণেহে কাম কৰে ঠিক আছে তোমালোকৰ প্ৰশ্ন ইমানলৈকে আছিলে আৰু ভিডিঅ'টো তোমালোকে ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগন্তুক দিনত ইয়াৰ পৰা আহিব পৰা বা এইখিনি পাঠৰ পৰা হ'ব পৰা প্ৰশ্নসমূহৰ উত্তৰো লৈ আহিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা